तुझे देखा तो ये जाना सनम, प्यार होता है दीवाना सनम, अब यहाँ से कहाँ जाए हम, तेरी बाहों में मर जाए हम। কি আপনার আজি ইমান রোমান্টিক গান গাই আছে কি কথা এই কোন আই আরে অন্য কই কি যে কোন নাই রে নেই গান গাব মন গেল আর ভগবান হয় নাকি বন্ধু আমার মিছা কথা নকবি আমি গম পাইছো আজি নিশ্চয় কিবা এটা কেস হয়েছে নহলে তো ইমান রোমান্টিক গান নাগাও কিন্তু তহঁতি যদি ইমান জোৰ কৰি আছো আৰু লুকুৱাইতো লাভ নাই ন মনৰ ভিতৰৰ কথাটো ওলাই যোৱাটো ভালেই মনৰ ভিতৰৰ কথা ও মাই গড মই মৰি যাও তোৰ মনৰ ভিতৰত কি কথা আছে কোন আমি আপনার আজি স্কুললৈ আহি থকা সময়ত এজনী ছোৱালী দেখিলো মানে গম নাপাওঁ কি হৈ গ'ল তাইকে যেন চাই থাকো হেনেকুৱা লাগি গ'ল বে প্ৰেমত পৰি গৈ পাৰ্টি লাগিব পাৰ্টি কি বেৰমেন তই দেখি পিনে পাগলা হৈ গৈছে তাৰমানে কেনেকুৱা হ'ব মোৰ বিশ্বাসেই হোৱা নাই কোন আৰে কি হৈছিল কচোন কেছটো কি ৰে শুন তেতিয়াহ'লে এইটো কোনে দিলি কচোন বল এটা দিছে দেই কিবা খাই আহিছে কুকুৰত ৰোমান্টিক কাহিনী শুনো হা ৰোমান্টিক কাহিনী শুনিবলৈ এটা পৰিৱেশ লাগে গোটেই পৰিৱেশটোৱে নষ্ট কৰি দিয়ে কি খাই আহিছিলি ঐ নেজানো বে কিন্তু যোনে দিছে তামাম দিছে বে তামাম দিছে সি চাকি বাদলা লৈ লৈছে আমাৰ পৰা সঁচাকে দেই বল এটা দিছে দেই বেলেগ তই দিলি নেকি কচোন নাই বে বন্ধু মোৰ পেটটো ইমান গেলা নহয় বে নিশ্চয় কোনোবা কুৰচুতীয়া দিছে এই ক্লাছত কোনটো কুৰচুতীয়া আছে বে মই এতিয়া উলিয়াই দিম ৰ আদা পাদা চুন চাদা যোনে পাদে তাৰ পকৰ ফটা বাবু যোৱা তুমি পকৰ ধুই আহা ফাল্টু কথা নকবি দেই মই পদা নাই তুই যদি ইমান মোৰ ওপৰত বিশ্বাস নাই তেতিয়া আহি পিনে মোৰ পকৰটো শুনি চাই নাই বাবু মই ইমান বুৰ্বক নহয় দেই যোনটো মাল এৰোতে গোটেই ক্লাছ বিয়পি পৰিছে গোটেই ক্লাছৰ মানুহ থাকিব পৰা নাই সেইটো যদি মই তোৰ পকৰত শুনিব যাওঁ নহয় মই তাতে বেহুচ হৈ পৰি যাম গতিকে মই দূৰত থকাই ভাল মুঠতে এই ক্লাছত প্ৰমাণিত হৈ গ'ল গণিতত প্ৰমাণিত হৈ গ'ল কি তই এটা ধুৰ পাদুৰা তোৰ নিচিনা পাদুৰা এখন পৃথিৱীত কোনো নাই ঐ তই অকল গণিলে নহ'ব নহয় ময়ো নিজে গণি চাব লাগিব আদুৰা পাদুৰা লখাই গাঁও লখাই ভাঙিলে হাতখন গাঁও উচুকতা লেহেৰা পাদমৰা থেহেৰা থুৰি কাটা ৰমেন পাদুৰা নমস্কাৰ কি হে আজি ক্লাছত যে ইমান শান্ত পৰিৱেশ আৰু বাকী দেওবাৰ দিনটো কেনেকে পাৰ কৰিলা তোমালোকে ইমান বেয়া গোন্ধাইছে যে ক'ৰ পৰা ইমান বেয়া গোন্ধ ওলাইছে এই খিৰিকি চিৰিকিবিলাক খুলি লৈচোন ছাৰ কোনোবাই আমাৰ ক্লাছৰ পৰিৱেশটো নষ্ট কৰিবলৈ ষড়যন্ত্ৰ চলাইছে আৰু যোনে কৰিছে ছাৰ সি ঘৰত বৰ বেয়া বস্তু খাই আহিছে ছাৰ খিৰিকি খুলি একো লাভ নাই সোনকালে যদি কালপিতটো আমি ধৰি উলিয়াব নোৱাৰো নহয় আমি এইটো জেগাত থাকিব নোৱাৰিম আৰু যোনে পাদিছ ভালে ভালে ক্লাছৰ পৰা ওলাই যা নহ'লে কথা বেয়া হ'ব শুনিছনে বগামূলা তই পাদিছ নেকি ছাৰ মই নাই পদা মই ৰাতিপুৱা হাগি আহিছিলো ৰমেন তই পাদিছ নেকি ছাৰ পদাৰ লগত মোৰ কি মোৰ খানদানৰ কোনো এজন মানুহৰ দূৰলৈকে একো সম্পৰ্ক নাই ছাৰ আমি কেতিয়াও জীৱনত পাদিয়ে পোৱা নাই এনেকে এহেঁতৰ মুখৰ পৰা সত্যটো নোলাব মই কিবা এটা ভাবিব লাগিব বাৰু যোনেই মোক সঁচা কথাটো কবি কি কোনে পাদিছ তাক মই 10 টকা উপহাৰ দিম আৰু সম্বৰ্ধনা জনাম গোটেই ক্লাছৰ আগত এতিয়া যোনে সন্মানটো পাব বিচাৰিছ সি সঁচা কথাটো ক'লে ভাল হয় যদি মই সঁচা কথাটো কৈ দিওঁ তেতিয়াহ'লে 10 টকাটো উপহাৰ পামেই তাৰ লগত ছাৰে মোক সন্মানো জনাব মই ক্লাছৰ হিৰো হৈ যাম সঁচা কথাটো কৈ দিয়াই ভাল এনেই সঁচা কথা ক'বই লাগে ছাৰ ক্লাছত সুগন্ধ বিয়পোৱা এই মহান কাৰ্যটো ময়ে কৰিছিলোঁ
চোৰৰ বাচ্চাই খানদানৰ কোনো মানুহে পাদিয়ে পোৱা নাই। এটা ডাইলগ শুনিছিলি নে? এতিয়া 10 টকা দিয়াৰ লগে লগে একদম লোভৰ পানী সি ৰখাব নোৱাৰি পিনে একদম সঁচা কথাটো উলিয়াই দিলে, দেখিলি নে? বঢ়িয়া ৰমেন, বহুত ভাল কাম কৰিছা। আহা তুমি ক্লাছৰ মাজত আহা। আজি এই ক্লাছত মই সকলোৰে আগত এইটো ঘোষণা কৰিছো কি আজিৰ পৰা ৰমেনৰ নতুন নাম হৈছে পাদুৰা। এতিয়া মোৰ মুখখন চাই পিনে কি ৰৈ আছ? কাণ ধৰ আৰু আঁঠুকাৰ। চালা 10 টকা লোভ দি পিনে পাদুৰা নামাকৰণ কৰিলে।